নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰি ৰবিবাৰে সন্ধ্যা 6 বজাত মৰিগাঁও জিলাৰ চৰাইবাহীত এখনি বাস্তৱধৰ্মী সামাজিক নাটৰ শুভাৰম্ভ কৰা হয়। বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ খুজ নামৰ নাটখনি লুইত নাট্যগোষ্ঠীৰ সকলো অভিনেতাই যাতে সৰ্বাংগ সুন্দৰ কৰি মঞ্চস্থ কৰিব পাৰে তাৰে আশাৰে ৰবিবাৰৰ পৰা চলিছে নাটখনিৰ আখৰা। অঞ্চলটোৰ কেইবাগৰাকী বলিষ্ঠ অভিনেতাৰ সুনিপুণ অভিনয়েৰে চৰাইবাহীৰ শ্বহীদ তিলক ডেকা প্ৰেক্ষাগৃহত 28 আগষ্ট তাৰিখে মঞ্চস্থ কৰি দৰ্শকৰ মৰম বুটলাৰ আশা কৰিছে লুইত নাট্যগোষ্ঠীয়ে। লুইত নাট্যগোষ্ঠীৰ সমূহ শিল্পীয়ে লগ লাগি এইবাৰ এখন বলিষ্ঠ নাট খোজ হেমন্ত দত্তৰ খোজ নাটকখনি আগবঢ়াবলৈ বিচাৰিছোঁ। ইয়াত অভিনয় কৰিছে আমাৰ লুইত নাট্যগোষ্ঠীৰ সকলো শিল্পীয়ে। ঠিক 7 বজাৰ লগে লগে আৰম্ভ কৰিম। গতিকে সকলো অঞ্চলৰ নাট্যপ্ৰেমী ৰাইজক আমি বিনম্ৰভাৱে এই নাটকখনত উপস্থিত থাকি আমাক প্ৰেৰণা দিয়ে বুলি আমি আশা কৰি এখনি বাস্তৱধৰ্মী সামাজিক নাট, একশ্যন, ৰোমাঞ্চ আৰু হাঁহি কান্দোনেৰে ভৰপূৰ এখনি বলিষ্ঠ নাটক। আমি তেখেতৰ নাটকখনি আমি লুইত নাট্যগোষ্ঠীয়ে কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই নাটকখনি যাতে আমাৰ সৰ্বাংগ সুন্দৰভাৱে আমি উপস্থাপন কৰিব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত নটৰাজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সমূহ চৰাইবাহী ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে সুকলমে এই কাৰ্যসূচীখিনি 28 আগষ্টৰ দিনাখন আমি পালন কৰিব পাৰোঁ। আৰু প্ৰিন্সিপাল জনাৰ্দন বৰুৱাক কমপ্লেইন কৰক। আৰু প্ৰিন্সিপাল জনাৰ্দন বৰুৱাক কমপ্লেইন কৰক। তেওঁৰ ঘৰৰ পাগলটোৰ চিঞৰ বাখৰত পাৰত থকা টান হৈ পৰিছে। সোনকালে যেন তাক পগলা ফাটেকত থোৱাৰ ব্যৱস্থা কৰে। ইমান সময় ক'ত আছিলা তুমি? মোৰ চব কামৰে তোক কৈফিয়ত দিব লাগিব নেকি? বাহিৰৰ পৰা আহিছো যে সেইকাৰণে সুধিছো। পাৰা ফুৰিবলৈ গৈছিলো, গা খেলাবলৈ গৈছিলো। হৈছে বাপৰে তুমি একদম টিঙিৰি তোলা। তোক পৰহিৰে কৈছিলো নাই? ইস্ত্ৰিটো বেয়া হৈছে, দেখুৱাই আনিবিচোন। আজিলৈকে তোৰ সময় নহ'ল। ঘৰে ঘৰে গৈ তোৰ কাপোৰ ইস্ত্ৰি কৰি আনিব লাগে। আজিকালি চাং পাতা, চাং ভেটিৰ ওপৰত পাতিব লাগে। চাং সদায় ভেটিৰ ওপৰত পাতিব লাগে। আলাসত নহয় মানে হয়। কলেজলৈ যাব ওলাইছে নেকি? কিয় সুধিলা? মেইন ৰাস্তাটোৱে নাযাব ছাৰ। মেইন ৰাস্তাটোৱে নাযাব ছাৰ। পেট্ৰল পাম্পৰ পিছফালৰ গলিটোতে যাব। পেট্ৰল পাম্পৰ পিছফালৰ গলিটোৰে যাব। কিয়?